পৰা এইকেইটা দিনত বাহিৰলৈ বুলি নোলাব, কাৰণ এতিয়া সমগ্ৰ ৰাজ্যবাসীক উৎকট গৰমে দহিছে আৰু স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰতিটো দিনতেই যেন ৩-৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈছে তাপমাত্ৰা আমাৰ ৰাজ্যত। আমি যদি চাওঁ গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোৰ তাপমাত্ৰা কিমান, তেন্তে আজিৰ দিনটোৰ তাপমাত্ৰা হৈছে ৩৮ ডিগ্ৰী চেলছিয়াছ। এক প্ৰকাৰ অনুভৱ হৈছে যেন ৫১ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰা। অহা ৩১ জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যতে এই গ্ৰীষ্ম প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা। খবৰৰ সবিশেষ জনাব বিচাৰিছো। অতিপাত গৰম সমগ্ৰ ৰাজ্যবাসীয়ে ইতিমধ্যে গম পাইছে আৰু এই উৎকট গৰমে ৰাজ্যবাসীক যি দহিছে আৰু তাৰ বাবে এতিয়া ৩১ জুলাই পৰ্যন্ত যিহেতুকে ৰাজ্যত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা আৰু তাৰ বাবে আপোনালোকে যদিহে কোনো গুৰুত্বপূৰ্ণ কাম নাথাকে তেন্তে ঘৰৰ পৰা বাহিৰলৈ নোলোৱাই ভাল। স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰতিটো দিনতেই ৩-৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হৈছে তাপমাত্ৰা অসমত। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত ৩৮ ডিগ্ৰী চেলছিয়াছ অনুভৱ হৈছে ৫১ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰা। অহা ৩১ জুলাই পৰ্যন্ত আমাৰ ৰাজ্যখনত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্ততো চহৰসমূহতো ভয়ংকৰভাৱে এতিয়া তাপমাত্ৰা বৃদ্ধি হৈছে প্ৰতিটো দিনে আৰু এই গ্ৰীষ্ম প্ৰবাহৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আৰু এতিয়া আমি যদি চাওঁ বিগত বৰ্ষৰ তাপমাত্ৰা আৰু এই বৰ্ষৰ তাপমাত্ৰাৰ কথা আমি যদি চাওঁ দেখিবলৈ পোৱা গৈছে যে বিগত বৰ্ষৰ তাপমাত্ৰাতকৈ এই বৰ্ষত প্ৰতিটো দিনতে যেন তাপমাত্ৰা প্ৰতিটো দিনেই বৃদ্ধি পাইছে। আৰু গুৱাহাটী মহানগৰীৰ কথা নতুনকৈ কোৱাৰ যিহেতুকে প্ৰয়োজন নাই। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যেন ৫১ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰা হৈছে তেনে যেন অনুভৱ হৈছে, কিন্তু তাপমাত্ৰা হৈছে ৩৮ ডিগ্ৰী চেলছিয়াছ। অহা ৩১ জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যখনত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা। গ্ৰীষ্ম প্ৰবাহৰ বাবে আমাৰ দেশৰ কেইবাটাও প্ৰান্তত লগতে আমাৰ ৰাজ্যতো এই বিগত সময়ছোৱাৰ পৰা আজিৰ দিনটো পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি কেইবাজনৰো প্ৰাণ গৈছে। আমাৰ ৰাজ্যত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী এটা জাৰি কৰিছিল যে আমাৰ ৰাজ্যখনত উৎকট গৰমে দহিব বুলি। স্বাভাৱিক তাপমাত্ৰাতকৈ এতিয়া ৩-৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হৈছে তাপমাত্ৰা বৰ্তমান সময়ছোৱাত। গুৱাহাটী মহানগৰীত আজিৰ দিনটোৰ তাপমাত্ৰা আমি যদি চাওঁ ৩৮ ডিগ্ৰী চেলছিয়াছ অনুভৱ হৈছে এক প্ৰকাৰ ৫১ ডিগ্ৰী চেলছিয়াছ যেন তাপমাত্ৰা। আৰু আমাৰ ৰাজ্যৰ লগতে আমাৰ দেশৰ কেইবাটাও প্ৰান্তত যি তাপমাত্ৰা বৃদ্ধি হৈছে তাৰ বাবে পশুজনৰ প্ৰাণহানি হৈছে।